হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা খুবেই টেষ্টি ৰেচিপি। দেখাত বহুতেই চিম্পুল হয় কিন্তু খাবলৈ বহুতেই টেষ্টি হয়। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈছোঁ অলপ গাখীৰ, এটা চেৱৈ পেকেট আৰু সেই গাখীৰখিনিৰে মই অলপ গাখীৰ এক্সট্ৰাকৈ থৈ দিছোঁ। এতিয়া দুটামান কাজু আৰু দুটামান বাদাম লৈছোঁ, সেইখিনি মিহি মিহিকৈ কুটি লৈছোঁ। এতিয়া মই গাখীৰখিনি গেছত বহাই দিছোঁ। গাখীৰখিনি উতলা অহাত মই তাতে ঘিউ মিক্স কৰিছোঁ। এতিয়া তাতে মই চেৱৈখিনি দি দিছোঁ। কাটি লোৱা বাদাম আৰু কাজুখিনিও তাতে মই দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি অলপ উতলা অহাত মই চেনি দিম তাতে অলপ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি মই চেৱৈখিনি নমাই দিম। এয়া মোৰ চেৱৈখিনি ৰেডি হৈ গ'ল। এতিয়া এটা বাটিত মই অলপ ময়দা লৈছোঁ। মই কম পৰিমাণে ময়দা লৈছোঁ। আৰু তাতে মই এতিয়া আটাও ল'ম। ময়দা যেই চামুচ লৈছোঁ আটাও সেই চামুচে ল'ব লাগিব। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মই এক্সট্ৰাকৈ থোৱা গাখীৰখিনিত অলপ কফি মিলাই লৈছিলোঁ, দেখাবলৈ পাহৰি থাকিলোঁ মই। তাতে মই এতিয়া অলপ সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু সেই কফিখিনি মই এতিয়া অলপ অলপকৈ তাতে বাকি গোটেইখিনি মিক্স কৰি ল'ম। এয়া মোৰ মিক্স কৰা হৈ গৈছে। তাতে মই অলপ পানী দিছোঁ, পানী দি পেলাই ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই তাতে অলপ তেল দিম। এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি মই 10 মিনিটমানৰ বাবে ৰাখি দিম এইখিনি। এতিয়া এখন পেন পাতিছোঁ। এতিয়া মোৰ 10 মিনিট হৈ গ'ল। এতিয়া মই সেইখিনি ভালকৈ পিঠা আকৃতিত ধুনীয়াকৈ বনাই ল'ম। মই গোটেইখিনি ধুনীয়াকৈ গোল গোলকৈ পিঠা আকৃতিত বনাই লৈছোঁ। এয়া মোৰ পিঠাটো হৈ আহিছে। এয়া চাওকচোন কি ধুনীয়া হৈছে। এনেকৈ গোটেইখিনি পিঠা মই বনাই লৈছোঁ। এতিয়া এখন প্লেটত মই পিঠাটো ভালকৈ ডেক'ৰেশ্যন কৰিম। সেই পিঠাটোত মই এতিয়া মাজতে চেৱৈখিনি দি দিছোঁ। এতিয়া মই পিঠাটো ভাজ কৰি জোন পিঠাৰ নিচিনা আকৃতি দিম। পিঠাটো ভাজ কৰি ছাইডৰখিনি অলপ অলপ হেঁচি দিব লাগিব। এয়া চাৰিওফালে মই হেঁচি দিছোঁ। এয়া চাওকচোন পিঠাটো মোৰ হৈ গৈছে। কি ধুনীয়া হৈছে দেখিছেনে? এতিয়া মই আৰু এটা পিঠা বনাই দেখাইছোঁ। চেৱৈখিনি মাজতে দি দিছোঁ মই আকৌ। এতিয়া পিঠাটো ভাজ কৰি চাৰিওফালে মই হেঁচি হেঁচি যোন পিঠাৰ আকৃতিৰ নিচিনাকৈ মই পিঠাটো বনাই ল'ম। এয়া মোৰ পিঠাটো কমপ্লিট হৈ গৈছে। এয়া চাওকচোন কি ধুনীয়া হৈছে দেখিছেনে পিঠাখিনি, আৰু খাবলৈও বহুতেই টেষ্টি হৈছে। আপোনালোকে ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব প্লিজ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ তেন্তে বাই বাই।